নমস্কাৰ আপোনালোকলৈ ৰাতিপুৱাই স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। তাৰপিছত আপোনালোকলৈ আজি নতুন ছুটি ছবি এখন লৈ আহিছোঁ আৰু তাৰ আগতে আপোনালোকে বেলেগ কথা কোৱাৰ আগতে আপোনালোকে ধুনীয়াকৈ ট্ৰেইলাৰটো চাই লওক। তাৰপিছত অকণমান দেৰি পাছতে ছুটি ছবিখন ৰিলিজ দিম আমি। তাৰ পাছতে ডিছক্ৰিপশ্যনত আপোনালোকে লিংকটো দি দিম, চাব। মোৰ ব্লগটো আগতীয়াকৈ ৰিলিজ দিম, কিন্তু তাৰ পাছত শ্বৰ্ট ফিল্মখন ৰিলিজ দিব। মানে মই আগবেলা ব্লগটো দিম আৰু পাছবেলা শ্বৰ্ট ফিল্মখন ৰিলিজ দিব। তো সেইটো কাৰণে মই ব্লগটো আগতীয়াকৈ দি পিনে আপোনালোকক শ্বেয়াৰ কৰি দিব বিচাৰিছোঁ, মানে যাতে আপোনালোকে শ্বৰ্ট ফিল্মখন চাবলৈ অকণমান এক্সাইটিং হৈ থাকে বুলি ভাবিছোঁ। তো সেইটো কাৰণে তাৰ আগতে ট্ৰেইলাৰটো চাই লওক। তাৰ পাছতে ধুনীয়াকৈ আজিৰ দিনটোৰ ভিডিঅ'টো আৰম্ভ কৰিম। আজিৰ দিনটোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আমাৰ PK ঘৰৰ পৰা মানে। তো বৰ্তমান ইয়াতে ৰাতিপুৱা আহিলোঁ, বাকী ভিডিঅ' বনাবলৈ এতিয়া সময় নহ'ল মোৰ ভাগৰ ঘৰৰ পৰা আহোঁতে। তো সেইটো কাৰণে ট্ৰেইলাৰটো চাই লওক ধুনীয়াকৈ। তাৰপিছত দিনটো অকণমান মিনিমাম কিছুমান ক্লিপ দেখাম আৰু তাৰ ট্ৰেইলাৰটো চাই পিনি। ট্ৰেইলাৰটো চোৱাৰ পাছতে আমি এতিয়া শ্বৰ্ট ফিল্ম এখন কৰিবলৈ যাম, মানে কাইলৈ যিহেতু ভেলেণ্টাইন ডে হয়। তো সেইটো কাৰণে আপোনালোকে ট্ৰেইলাৰটো চোৱাৰ পাছতে অকণমান শ্বৰ্ট ফিল্মৰ কিছুমান কাহিনী চাবলৈ পাব। আৰু শ্বৰ্ট ফিল্মৰ যিখন শ্বৰ্ট ফিল্ম কৰিম মানে অকণমান ছুটিকৈ হ'ব আৰু ভেলেণ্টাইন ডে বিষয়ে অকণমান এনেই হিণ্ট এটা দিবলৈ চেষ্টা কৰিম আৰু। তো যিহেতু এতিয়া ট্ৰেইলাৰটো চাই লওক, তাৰপাছত অকণমান ব্লগ বনাবলৈ চেষ্টা কৰিম বাকী পাছৰখিনি। শুনিছোৱা উঠিব হোৱাই নাই নেকি? ইমান দেৰিলৈকে যে শুই আছ হে? কি হ'ল মন মালটো পটাইলি? কেনেকুৱা বোলে কামিং চুনটো? ধুনীয়া লাগিছে মোৰ চাই পিনি একদম। বিশেষকৈ মই পাৰ্চনেলি আপোনালোকক ক'বলৈ বিচাৰিছোঁ, মোৰ পাৰ্চনেলি মানে ভিডিঅ'টো ইমানে ভাল লাগিছে নহয়। তো আপোনালোকেও চাই ভাল পাব বুলি ভাবিছোঁ মানে ধুনীয়াকৈ। তো তাকে কৈ আৰু আজি এতিয়া বৰ্তমান ভিডিঅ'টো মই ইয়াৰ পৰা ডাইৰেক্ট যাব লৈছোঁ। এতিয়া আমি শ্বৰ্ট ফিল্মখন কৰিবলৈ যাব লৈছোঁ মানে। সেইটো কাৰণে আপোনালোকক কামিং চুনটো বোলো আগতীয়াকৈ দি দিওঁ মানে। তো ব্লগটো অকণমান দেৰি পাছতে মই ৰিলিজ দিম। সেইটো কাৰণে ধুনীয়াকৈ বস্তুবোৰ জল্দি কৰিছোঁ অকণমান দেৰিকৈ। যিহেতু মোৰ ব্লগ সদায় আপলোড হয় আবেলি 2টা 3টা 4টা 5টা এই টাইমকেইটাৰ ভিতৰতে মানে আবেলি মোৰ ব্লগবোৰ আপলোড হয়। তো তথাপিও আজিৰ দিনটো মানে শ্বৰ্ট ফিল্মখনৰ কাৰণে যিহেতু আমাৰ এটা বিশেষ মানে কষ্ট কৰি থকা বহুত দিনৰ পৰা বহুত আগৰ পৰা কষ্ট কৰি যিহেতু মানে টাইম হ'ল আৰু বেলেগ কামত লাগি থকাৰ কাৰণে ভিডিঅ'টো দিব পৰা নাছিলোঁ মানে। এইটো মানে বেলেগ শ্বৰ্ট ফিল্মখন দিব পৰা হোৱা নাছিলোঁ মানে, বেলেগ কামত অকণমান বিজি থাকিব হোৱাৰ কাৰণে। তো যিহেতু আজি দিবলৈ মানে চব আমি পাৰফেক্টলি অলৰেডি ৰেডি হৈ গৈছোঁ যিহেতু। তো সেইটো কাৰণে অকণমান দেৰি পাছতে ৰিলিজ হ'ব। তাৰ আগতে মই ব্লগটো ৰিলিজ দি দিম। মোৰ ব্লগটোতো ডিছক্ৰিপশ্যনত লিংকটো থাকিব, কিন্তু লিংকটো অকণমান 10-20 মিনিট বা আধা ঘণ্টা 1 ঘণ্টা পাছতে মানে মোৰ ব্লগটো চাব আপোনালোকে আকৌ এবাৰ। ডিছক্ৰিপশ্যনত লিংকটো ধুনীয়াকৈ পাই যাব। তো তাকে কৈ এতিয়া আমি যাব লৈছোঁ ধুনীয়াকৈ খামটিঘাট যাম। এতিয়া খামটিঘাটত ভেলেণ্টাইন ডে যিহেতু আমাৰ শ্বৰ্ট ফিল্মখন আকৌ এখন শ্বুটিং কৰিব লৈছোঁ কিন্তু সেই শ্বৰ্ট ফিল্মখন বেলেগ এটা চেনেলত যাব মানে। তো সেই শ্বৰ্ট ফিল্মখন যাব আমাৰ প্ৰসেনজিৎ দা চেনেলটো। তো প্ৰসেনজিৎ দা চেনেলটোৰ ডিছক্ৰিপশ্যনতো সেই শ্বৰ্ট ফিল্মখনৰ লিংকটো দি দিম মানে পাছত, যিহেতু এতিয়া যামতো তালৈ। সেইটো কাৰণে তো তাকে আৰু এতিয়া ভিডিঅ'টো চাই থাকক আগলৈ। বাকী শ্বৰ্ট ফিল্মৰ কোন মানুহ লগ খায়, কোন শ্বৰ্ট ফিল্মখনত কোন আছে আপোনালোকক অকণমান দেখামগৈ। তাৰপিছত মই ভিডিঅ'টো আপলোড দি দিম মানে। ফাইনেলি আহি পিনি আমি পালোহি হস্পিটেল, আমাৰ লেঙি নেশ্যনেল হেল্থ মিছন এখন আমাৰ লেঙিতে আছে। নতুন বুলি ক'ব নোৱাৰি, অকণমান পুৰণা হ'ল আৰু। এতিয়া মানে ইয়াত কুকুৰ বেজি ল'বলৈ আহিছোঁ মানে। কুকুৰে কামুৰিলে গৰুক, নহয় কুকুৰে কামুৰিলে গৰুৱে কামুৰিলে ইয়াক মানে। এতিয়া বেজি ল'ব ধুনীয়াকৈ। গৰু গাখীৰ খালে মানে, সৰুতে মাকৰ গাখীৰ খাব নাপালে যে, সেইকাৰণে গৰু গাখীৰ মানে ডেইলি এগিলাচ খাই দিলে মানে। সেইকাৰণে এতিয়া কুকুৰেতো গৰু কামুৰি দিলে নহয়, সেইটো কাৰণে এতিয়া বেজিটো ল'ব লাগিব। তো এতিয়া লাহেকৈ বেজিটো ল'ম মানে। তাৰপিছত ইয়াৰ পৰা নেক্সট যাম আমি শ্বৰ্ট ফিল্মখনৰ অকণমান মানে সৰু অকণমান শ্লাইট কাম এটা আছে মানে। তো সেইটো কাৰণে আমি যাম অকণমান লগৰ এটাৰ ঘৰলৈ যাম মানে। তাত অলপ কাম আছে। তাৰপিছত সেইটো কাম কৰি পিনি আকৌ শ্বৰ্ট ফিল্মখন কৰিবলৈ যাম। তো এই মানুহ মানে ইয়াৰ মাকৰ কাৰণে ৰৈ আছোঁ বৰ্তমান এতিয়া। তো আহি ল'লে কাম বেজি চেজি লৈ পিনি ধুনীয়াকৈ এবাৰ ওলাম আৰু লাহেকৈ। আহি পিনি চিৰপ পালেহি ধুনীয়াকৈ। এতিয়া হেৰি চিধাৰ্থ মাকক কোন হয় অকণমান ওচৰ পৰা কৈ তো এতিয়া লাহেকৈ সিহঁতৰ শ্বৰ্ট ফিল্মখন মানে অকণমান ছুটি হ'ব মানে। সেইকাৰণে আমি এতিয়া বাজিলে এতিয়া 11:31 হ'ল মানে। সেইকাৰণে দেৰিকৈ শ্বৰ্ট ফিল্মখন কৰা হৈছে মানে। তো লাহেকৈ এতিয়া ইয়াৰ পৰা যাম মানে, গোটেই বস্তু লৈ পিনি আমি ইয়াৰ হস্পিটেলৰ পৰা সোমাই পিনি তাৰপিছত নেক্সট আমি ইয়াৰ পৰা অকণমান ফাট মেলা হ'ব মানে। ফাট মেলি পিনি ইফালে যোৱা হ'ব। তাৰ লাষ্টতে লগ খামগৈ মানে গোটেইখিনি কৰি পিনি। ফাইনেলি বাহিৰে হস্পিটেলৰ পৰা আহি পিনি ডাইৰেক্ট সন্তোষৰ ঘৰলৈ আহিলোঁ। এতিয়া অকণমান আমাৰ শ্বৰ্ট ফিল্মখন অকণমান সৰু কিছুমান কাম আছে আৰু। তাৰপিছত আমি অকণমান ডিছকাছ কৰি পিনি কাম চাম কৰি পিনি
আৰু এতিয়া এই কাম লাগি আছে অলপ চলপ কিবা কিবি হ'ব তাৰপিছত আৰু এতিয়া যাম বাহিৰে বাহিৰে শ্বৰ্ট ফিল্মৰ কাৰণে আকৌ এইকেইখনতো সিহঁতি কাম লাগি আছে অলপ চলপ তাৰ মই অকণমান নিজৰ কামখিনি কৰি লৈ পিনি তাৰপিছত সিহঁতৰ ওচৰলৈ যাম এতিয়া বাকী চাই থাকক আগলৈ বাকী ট্ৰেইলাৰটোতো চালে আপোনালোকে কেনেকুৱা পালে খালি কমেণ্টত জনাব ধুনীয়াকৈ যিহেতু কষ্ট কৰা হৈছে সেইটো কাৰণে তো অলপ পাছতে গৈ আছে আকৌ এখন মেইন মালটো অলপ পাছতে গৈ আছে আৰু চাব যিহেতু ডিছক্ৰিপশ্যনত লিংকটো থাকিবই তলত ক্লিক কৰি চাব চাওঁতে একদম মানে গধূলি হৈ গ'লগৈ এতিয়া আহি পিনি পালোহি শ্বুটিঙৰ জেগাত ধুনীয়া পাব লাগে তো সিমানটো টাইমত যিমানটো টাইমত পাব লাগে সিমানটো টাইমত নাপালোহি আৰু যিমানটো টাইমত ভিডিঅ' ৰিলিজ দিব লাগে সিমান টাইমত আমাৰ একো কামেই হোৱা নাই মানে তো আমাৰ মেইন শ্বৰ্ট ফিল্মখনো আমি ৰিলিজ দিব পৰা নাই এইফালে চাওক বেলি ডুবি গ'লে চাৰকাৰ হ'লগৈ বেলি ডুবি তাৰপিছত আহি পিনি শ্বুটিঙৰ লোকেশ্যন পাইছোঁহি মানে তো সৰিয়হ নাই দেখিছে নাই সৰিয়হ চৰিয়হ এটাও নাই একো নাই চব এইফালে ল'ৰাখিনি আহি পেলাই শ্বুটিং কৰি আছে তো আপোনালোকক কোন আছে শ্বুটিঙত দেখাই আছোঁ অকণমানকৈ এটা দুটাকৈ তাৰপিছত এতিয়া মই এই ভিডিঅ'টো এতিয়াই ৰিলিজ দিম মানে আপোনালোকক সেইকাৰণে ঘপা আহিছোঁ মানে অকণমান দেখাবলৈ কোন আছে ন শ্বৰ্ট ফিল্মখনত এতিয়া কোনে কাম লাগি আছে এইফালে আছে আমাৰ প্ৰসেনজিৎ দা আছে ধুনীয়াকৈ কেমেৰামেন আজি নিজে কৰিছে একদম মানে পূৰা ফুল কষ্ট কৰি আছে কাইলৈ যিহেতু শ্বুটিং হেৰিটো দিব লাগে তো এইফালে আছে আপোনাৰ চিৰব আছে এইফালে নিহাৰিকা আছে তাৰপিছত এইফালে শুক্ল আছে তাৰপিছত এইফালে আটাইজনৰ নামটো মই নামটো তাৰপিছত গোটেইখিনি মানে মিলি মেলি কামটো কৰি আছে এতিয়া তাৰপিছত এতিয়া মই ভিডিঅ'টো যিহেতু আপোনালোকক গোটেইখিনি দেখাই দিলোঁ এতিয়া ভিডিঅ'টো মই ইয়াতে ৰিলিজ দিওঁ মানে ধুনীয়াকৈ এই ক্লিপটো লগাই পিনি তো অকণমান দেৰি হ'ল ক্ষমা কৰি দিব আছোঁ এতিয়া খামটিঘাটখন অকণমান আপডেট কৰি আছে যিহেতু পাৱাৰ চাৱাৰ গোটেই খনি একদম গোটেই গৰাখহনীয়া হৈ গৈছে প্ৰতি বছৰ যিমানটো খহিব লাগে জোখতকৈ বেছিকৈ খহিছে সেইটো কাৰণে গোটেই বস্তা চস্তা দি আছে মানে ইয়াত তো এতিয়া ভিডিঅ'টো পাব্লিক কৰোঁ সোনকালে বেছি কথা পাতি নাথাকোঁ তো ট্ৰেইলাৰটো চাই পিনি কেনেকুৱা পালে কি লাগিলে কেনেকুৱা লাগিলে চব ধুনীয়াকৈ কমেণ্ট কৰি জনাব তো ইয়াৰ অকণমান দেৰি পাছতে ৰিলিজ হৈ যাব শ্বৰ্ট ফিল্ম তো যিহেতু